হর মহাদেব হর হর মহাদেব হর হর মহাদেব হর হর মহাদেব কারণ দেব ত্রিলোচন তুমি গতি ভকতৰ হৰ মহাদেৱ মহাদেৱ হৰ হৰ মহাদেৱ জগত বন্দিত ত্ৰিজগত গুৰু উমাপতি মহেশ্বৰ সংসাৰ কাৰণ দেৱ ত্ৰিলোচন তুমি গতি ভকতৰ। নমস্কাৰ দৰ্শকসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি আমি আকৌ উপস্থিত আছোঁ এম ষ্টুডিঅ'ত। যিহেতু শিৱৰাত্ৰি সমাগত, গতিকে এই শিৱৰাত্ৰিৰ কাৰণে এভাগ ভক্তিমূলক গীত আমাৰ এই এম ষ্টুডিঅ'ত বাণীবন্ধন কৰা হৈছে। আৰু এই গীতটি লিখি উলিয়াইছে অসমৰ এজন গীতিকাৰ সুৰকাৰ তথা মোৰ মৰমৰ ককাইদেউ প্ৰশান্ত বৰঠাকুৰ, আমি পাপুদা বুলি মাতোঁ। গতিকে পাপুদাৰ পৰাই আমি গীতটিৰ বিষয়ে দুই এষাৰ জানো আহক। পাপুদা। নমস্কাৰ, মোৰ ভাতৃপ্ৰতিম পৰাগৰ আছামিজ কালচাৰ ইউটিউব চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি পূৰ্বতো কৰিছিলোঁ আৰু কৰি আহিছোঁ। ঠিক আগৰ দৰে এইবাৰো আমি শিৱৰাত্ৰি উপলক্ষে এটি দেৱাদিদেৱ মহাদেৱৰ শ্ৰীচৰণত ভক্তি বন্দনা গীত আমি প্ৰস্তুত কৰিছোঁ। গীতটিত কণ্ঠদান কৰিছে মোৰ ভাতৃপ্ৰতিম ৰিণ্টু হাজৰিকা, নমস্কাৰ, কাষতে আছে। আৰু সমূহ সংগীত কৰিছে মোৰ ভাতৃ এম ষ্টুডিঅ'ৰ মালিক আমাৰ মনদীপ বৰাই। আৰু আশা কৰিছোঁ সমূহ ৰাইজে আমাৰ গীতটি এই ভক্তি বন্দনা দি আপোনালোকে আঁকোৱালি লয় যেন। ধন্যবাদ। ধন্যবাদ পাপুদা। আৰু আমাৰ মাজত আছে ৰিণ্টুদাই গীতটিত সুন্দৰকৈ কণ্ঠদান কৰিছে। নমস্কাৰ। প্ৰথমতে বহুত ধন্যবাদ দিব লাগিব আমাৰ পাপুদালৈ। পাপুদাই বহুত সুন্দৰকৈ ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আৰু ভগৱানৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা জনাই খুব সুন্দৰকৈ এটা গীত প্ৰস্তুত কৰিবলৈ চেষ্টাহে কৰিছে। গতিকে ভুল ভ্ৰান্তিটো হ'বই, গতিকে আপোনালোকে সকলোৱে ভুলখিনি শুধৰাই দিব। আৰু মই প্ৰথমবাৰৰ কাৰণে ভক্তিমূলক গীত গাম বুলি মই ওলাই আহিছোঁ ভগৱানৰ শ্ৰীচৰণত। গতিকে ভুল ভ্ৰান্তি হ'লে, সুৰ তাল প্ৰব্লেম হ'লে, খেলি মেলি হ'লে আপোনালোকে সকলোৱে শুধৰাই দিব। আৰু খুব এটা সুন্দৰ গীত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু মনদীপেও খুব সুন্দৰকৈ এইটো মিউজিক কৰিছে। আৰু পৰাগত আমাৰ লগত আছেই। আছামিজ কালচাৰ সদায় আমাৰ লগতে আছে। আৰু আছামিজ কালচাৰে সদায় গাঁৱৰ বিভিন্ন অঞ্চলৰ ভিতৰত সোমাই থকা যিবিলাক প্ৰতিভা, সেই প্ৰতিভাবিলাক ৰাইজৰ আগলৈ উলিয়াই দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গতিকে এই সুযোগতে মই তেওঁলোকলৈও বিশেষ ধন্যবাদ প্ৰদান কৰিছোঁ। কাৰণ আজিকালি সকলো বস্তু টাউনত পোৱা নাযায়, গতিকে গাঁৱতো বহুত বস্তু থাকে। আৰু গাঁৱৰ যিবিলাক প্ৰতিভা, সেই প্ৰতিভাখিনি ওলাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে যিটো ভূমিকা লৈছে সেইটো আমি সকলোৱে লক্ষণীয় আৰু আমি তেওঁলোকক প্ৰশংসা কৰিব লাগে। গতিকে এই গানটোৰ ক্ষেত্ৰত মই ইমানেই ক'লোঁ, গানটো আমাৰ কাৰণে নহ'লেও ভগৱানৰ কাৰণে, ভগৱান শিৱ বাবাৰ কাৰণে যাতে গানটো এবাৰ শুনে আৰু গানটো সকলোৱে যাতে ভাল পায় আৰু শ্বেয়াৰ কৰে, তাৰ কাৰণে আশা থাকিলে। ধন্যবাদ। মনদীপ দা আছে, গীতটোৰ বিষয়ে কিবা এটা কৈ দিয়া। গীতটো পাপুদাই ধুনীয়াকৈ লিখি সুৰ কৰি উলিয়াইছে শিৱৰাত্ৰি উপলক্ষে। ৰিণ্টুৱে খুব ধুনীয়াকৈ গাব বুলি আশা কৰিলোঁ। এই মিউজিকৰ কাম চলি আছে। শিৱৰাত্ৰিৰ আগমুহূৰ্ততে আমাৰ এই গীতটি আপোনালোকৰ মাজলৈ আমি ইউটিউবৰ মাধ্যমেদি আগবঢ়াই দিম। গীতটি মনদীপ বৰা আৰু আছামিজ কালচাৰ যোৰহাট এই দুটা ইউটিউব চেনেলত উপলব্ধ হ'ব। গতিকে সকলোকে আমি গীতটি আঁকোৱালি ল'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। ত্রিজগত গুৰু উমাপতি মহেশ্বৰ সংসাৰ কাৰণ দেৱ ত্ৰিলোচন তুমি গতি ভকতৰ। জগত বন্দিত ত্ৰিজগত গুৰু উমাপতি মহেশ্বৰ সংসাৰ কাৰণ দেৱ ত্ৰিলোচন